হেল্ল' এভৰিৱান, এয়া দেখিছেনে ৰাতিপুৱাই জুয়ে দেউতাকে ডিউটিলৈ যোৱা টাইমত সদায় এনেকৈ ৰখি থাকে তাইকো লৈ যাব বুলি। আৰু এইফালে আকৌ ক'ৰ পৰা জানো জাৰটা লৈ আহিছে ঘৰ সাৰিবলৈ। আৰু আজি তাইক মুকলিকৈ যিমান মন যায় তেনেকৈ মানে খেলিব দিছোঁ, যিমান লেতেৰা হয় হওক বুলি, কাৰণ তাই দুখ পাব পৰিব এনেকৈ বুলি আমি চবেই ধুই থাকোঁতে তাই আচলতে মুকলিকৈ থাকিবই নোপোৱা হৈছে। সেইকাৰণে আজি ভাবিলোঁ সিহঁতৰো মন যায় দিয়কচোন অকণমান নিজৰ মতে থাকিবলৈ খেলিবলৈ। সেইকাৰণে আজি মই ওচৰতে বহি চাই আছোঁ বাৰু। আজি এই কপালত দুখ পাই ল'লে, সেয়েহে তাইক এৰি দিবলৈ ভয় অকলে খুব। আৰু এতিয়া চাফা কৰি দিলোঁ বাৰু, চাফা কৰি তাই খুব চিঞৰি আছে দেই। আৰু আজৰি হৈ মেলি এয়া অকণমান ওলাই গ'লোঁ, তাইকো অকণমান উলিয়াই লৈ গ'লোঁ, যিহেতু তাইও অকণমান উলিয়াই লৈ গ'লে ভাল পায় ফুৰিবলৈ পালে। আৰু গৈ এয়া পাৰ্লাৰত কাম এটা আছিলে, জেঠাইকৰ পাৰ্লাৰত গৈ এয়া দেখিছেনে কি কৰিছে, বহি দিছে ধুনীয়াকৈ গোটেইজনী। জেঠাইকে মাছাজ কৰিছে আৰু তাই খুব ধুনীয়াকৈ আৰামত একদম বহি আছে, ভাল পাইছে তাই। আৰু এইফালে গৈ আকৌ বা ঘৰ পালোঁগৈ। তাই অৱশ্যে এতিয়া খোজকাঢ়িব লৈছে দেই অকণমান আৰু এয়া চেষ্টা কৰি আছে খোজকাঢ়িবলৈ বুলি। আৰু আকৌ ঘৰ আহি পাই তাই খেলা আৰম্ভ কৰি দিলে আৰু কাৰোবাক লগ পালেই হ'ল আৰু একদম ধুনীয়াকৈ খেলি থাকে, উমলি থাকে। আৰু এইফালে খেদি আনিছিলে লোকেল মুৰ্গী, আৰু আনফালে মোৰ ডিম অলপ চিজিল লগাবলগীয়া আছিলে, সেয়াও কৰি ল'লোঁ, নহ'লে যিহেতু কামটো থাকি গ'লে থাকি যায় আৰু। আকৌ এইফালে গৈ গ্ৰীণ মটৰ বাকলি কেইটামান গুচাই ল'লোঁ দেই। এতিয়াৰ কাৰণে বাৰু গোটেইখিনি অৱশ্যে নুগুচাওঁ, অলপ হ'লেই হ'ল এতিয়াৰ কাৰণে। আৰু এয়া আমাৰ ৰান্ধনি পাকঘৰত লাগি আছে পূৰা, আৰু মই এয়া মাংস টেষ্ট কৰিছোঁ, যিহেতু সদায় মই কৰোঁৱেই বাৰু। আৰু এয়া মোৰ আজিও কৰিব দিলে, মই কৈছোঁ ভাল হৈছে। আৰু আজিলৈ ইমানেই, বাই।